Tragic drowning incident claims of life in Nipu. A tragic drowning incident occurred at the 5 Kilo Garden Pond, Lamding Road in Nipu, when a young boy named Arindam Kumar along with two friends went for a swim. The trio successfully crossed the pond but faced a dire situation on their return. Arindam Kumar, unable to make it back to safety, got trapped in the water. Despite the desperate attempts by his friends to rescue him, they were unable to save him from drowning. The local villagers and police were immediately called to the scene. His body was recovered and taken to Dipu Medical College and Hospital post-mortem ward for examination. This devastating incident has left the community in shock and mourning. News report from Wikising News 24 Karbi Anglong. ঘূৰ্ণি খাব যাওঁতে সি ক'লে যে গৰম লাগি আছে, এনেও ঘামি আছিলোঁ, গৰম লাগি আছে তো গা ধুব যাম। তাৰপিছত আমি ক'লোঁ হয় নি, গা ধুব যাম। তাৰপিছত ব'ল গা ধুব। তাৰপিছত 5 কিলো পালোঁ, তাৰপিছত গা ধুব সোমাইছোঁ। তাৰপিছত আমি কি কৰিলোঁ, ফাৰ্ষ্টটো পাৰ কৰি দিলোঁ হা, মানে এনেকুৱা ছাইড থাকে ন, তো ফাৰ্ষ্ট পাৰ কৰিলোঁ। পাৰ কৰি কিনে সিও পাৰ কৰিলে আমাৰ লগতে, কাৰণ সিটো চুইমিং জানে কৈছে, তাৰ পাৰ কৰিলে সিও আমাৰ লগত। তাৰপিছত আকৌ ৰিটাৰ্ণ বেক, মইতো চুইমিং জানো, মই ৰিটাৰ্ণ বেক আহি গ'লোঁ। তাৰপিছত সি আহিছে, অলপ আহিছে, তাৰপিছত মাজত যোনটো চাৰ্কেল নিচিনা আছিলে তাতে ফচি গ'লি, মোক বচা কৈছে। তাৰপিছত মই কৈছোঁ বচাবৰ কাৰণে, তাৰপিছত মোকো মাথা ধৰি কিনে নিজে ওপৰত আহিব বিচাৰি আছিলে। তাৰপিছত ময়ো ডুবি গৈছিলোঁ। তাৰপিছত ময়ো ডুবি যোৱাৰ কাৰণে মোৰ লগৰটোৱে মোক আকৌ সহায় কৰি কিনে মোক বচাই আনিছে, কিন্তু তাকোতো মই টানি পেলাই আনিবই পৰা নাই, মানে ইমান সি মানে শকত আছিলে ন অলপটো। কেইটা বজাৰ ঘটনা এইটো? এইটো কিমান হ'ব, 10:30, 10:20 আজি ৰাতিপুৱা তুমি উঠি আহি গ'লা ওপৰতে? ময়ো ডুবি গৈছিলোঁ। তাৰপিছত তুমি আকৌ সহায় কৰিবলৈ চেষ্টা কৰা নাই ওপৰৰ পৰা? মইতো ডুবি গৈছিলোঁ ন, মোক আকৌ বন্ধুজনে তোমালোকে তিনিজন বন্ধু? তিনিজনে গৈছে না চাৰিজন? তিনিজন। তাৰপিছত সি নিজৰ দাদাক মাতিলে, মানে চুইমিং কৰিব জানে ন, নিজৰ দাদাক মাতিলে। তাৰপিছত সিও আহিলে, সিও একবাৰ চাই আহিলে, নাই পোৱা। তাৰপিছত বহু লোকেল মানুহকেইটাক মাতিছোঁ। তাৰপিছত পুলিচোতো বহুত দেৰি পিছত আহিছে, পাছতে বডিটো পাইছে আৰু না? তাৰপিছত পাইছে। সোমাই গ'ল। কি ক'লে? সোমাই গ'ল। তোমালোকৰ তিনিজনৰ নামটো কি আছে? তোমালোকৰ নাম? যোন ডুবিছে অৰিন্দম কি? কুমাৰ। ইয়াতে পঢ়ি আছে। বয়স কিমান হ'ব? মোৰ নামটো প্ৰজ্ঞান কাশ্যপ বৰুৱা। হা একেলগে গোটেইকেইজন বন্ধু? মোৰ সৰুৰ পৰা লগত। তোমাৰ তিনিজনৰ নামটো কৈ দিয়া একেলগে। মোৰ নাম প্ৰজ্ঞান কাশ্যপ বৰুৱা, আৰু যোন ডুবিছে তাৰ নাম অৰিন্দম কুমাৰ, আৰু মোৰ লগৰটোৰ নাম তাকেনৰ ৰেংমা। আপোনালোকৰ ওচৰতে গব্বৈছ ওচৰতে থাকে? গব্বৈছ।